আজি লৈ আহিছো নাৰিকলৰ লগত বনোৱা মাছৰ ৰেচিপি আৰু এই ৰেচিপিটো মোৰ খুবেই ভাল লগা ৰেচিপি আৰু এই ৰেচিপিটো আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব মোৰ নিচিনাকৈ মিছা মাছ যদি আপোনালোকৰো প্ৰিয় তেতিয়াহ'লে আপোনালোকৰ এই ৰেচিপিটো নিশ্চয় ভাল লাগিব আজি মই বনাইছো নাৰিকলৰ লগত মিছা মাছ আৰু তেতিয়াহ'লে দেৰি নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰো বাকি মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু নাপাহৰিব আৰু এই টেস্টি ৰেচিপিটো বনাবৰ কাৰণে মই ইয়াতে লৈছো আধা ফাল নাৰিকল আৰু নাৰিকলখিনি প্ৰথমতে এয়া এনেকৈ গুছাই লম আৰু নাৰিকলখিনি এয়া গুছাই ললো ইয়াতে মই আধা ফাল নাৰিকল ব্যৱহাৰ কৰিছো আৰু তাৰ পিছতে ইয়াতে লৈছো মই এটা মিক্সিৰ বাটি আৰু তাতে এই নাৰিকলখিনি ঢালি দিছো আৰু নাৰিকলখিনি মিহিকৈ পিছি লম আৰু তাৰ আগতে ইয়াতে দিছো এয়া পানী খুব এটা বেছি ব্যৱহাৰ নকৰিব এয়া পানী দি পিছি আনিলো আৰু এয়া পিছাৰ নাৰিকলখিনি এয়া মই ইয়াতে লৈছো এটা পাত্ৰ আৰু তাৰ ওপৰতে এয়া এখন ৰাখিছো কাপোৰ আৰু তাতে এই গুটেখিনি ঢালি দিম আৰু নাৰিকলখিনি পিছতে চাব বেছি কিন্তু পানী ব্যৱহাৰ নকৰিব আৰু এই কাপোৰখনতে গুটেখিনি এয়া ঢালি দিলো আৰু ইয়া বাটিটোত লাগি থকা এইখিনি একেবাৰে অকণমান পানী দি পানি সেই পানীখিনি ইয়াতে দি দিম আৰু তাৰ পিছতে এয়া কাপোৰখনেৰে এইখিনি চেপি নাৰিকলৰ যিখিনি গাখীৰ থাকে সেইখিনি উলিয়াই লম আৰু বজাৰত আপোনালোকে এনেকৈ নকৰিলেও বজাৰত সিধা নাৰিকলৰ গাখীৰ কিনিবলৈও পোৱা যায় তেনেকেও আপোনালোকে ৰেচিপিটো বনাব পাৰিব আৰু যি হলেও ফ্ৰেছ নাৰিকল হলে বেছি ভাল লাগে আৰু এয়া চেপি গুটেই গাখীৰখিনি এয়া উলিয়াই লৈছো আৰু এয়া নাৰিকলৰ গাখীৰ ৰেডি কৰি ললো এনেকৈ আৰু এপিনে লৈছো মই এয়া মিছা মাছখিনি আগতীয়াকৈ গুছাই আছে কাৰণ আমাৰ ইয়াত বজাৰত মিছা মাছ এনেকৈ গুছাই পানিয়ে দিয়ে আৰু তাৰ কাৰণে আপোনালোকক মিছা মাছখিনি গুছাই দেখাব নোৱাৰিলো মিছা মাছখিনি ওপৰৰ যিটো বাকলিখিনি থাকে এইখিনি অতৰাই লব মাথাটো অতৰাই তাৰ পিছতে বাকলিখিনি অতৰাই পানি এনেকৈ মিছা মাছখিনি চফা কৰি লব আৰু এয়া মিছা মাছখিনি সাইডত ৰাখিলো আৰু এপিনে মিক্সিৰ বাটিটো আকৌ লৈছো আৰু ইয়াতে দিম এটা পিয়াজ ইয়াতে এটা মিডিয়াম সাইজৰ পিয়াজ দিছো এটা জলকীয়া আৰু জলকীয়াৰ পৰিমাণটো আপোনালোকে নিজৰ হিচাপত দিব আৰু ইয়াতে দিম এয়া কেইটামান কাজু আৰু দিম অকণমান এয়া পোস্ত আৰু এয়া খুব ভালকৈ মিহিকৈ পিছি আনিলো আৰু এইখিনি পিছি ৰেডি কৰি ললো তাৰ পিছতে এই মিছা মাছখিনি এয়া নিমখ হালধি সানি ললো আৰু এয়া নিমখ হালধি সানি লোৱা মিছা মাছখিনি এয়া ফ্ৰাই কৰিবলৈ কেৰাহীত দিছো তেলত দিছো এয়া মিঠাতেল অকণমান সৰহকৈ দিব প্ৰথমতে যাতে মাছখিনি ফ্ৰাই কৰাৰ পিছত তেলখিনি থাকি যায় আৰু তাৰ পিছতে তেল গৰম হোৱাৰ লগে লগে ইয়াতে মাছখিনি দিলো আৰু মাছখিনি এয়া ফ্ৰাই কৰি ললো খুব বেছি ডিপ ফ্ৰাই কৰিব নালাগে এটা ওপৰত গোল্ডেন কালাৰ অহাৰ লগে লগে মাছখিনি এয়া নমাই লৈছো আৰু এই মাছ ফ্ৰাই কৰা এয়া তেলখিনি কেৰাহীত অকণ ৰৈ গৈছে এটো কাৰণে মই তেলটো বেছিকৈ দিছিলো ইয়াতে মাছ ফ্ৰাই কৰা তেলখিনি যদি আপোনালোকে গ্ৰেভিটো বনাই তেতিয়াহলে খাবলৈ বেছি টেস্টি হয় তাৰ কাৰণে তেলটো অকণমান বেছিকৈ দিছিলো আৰু ইয়াতে মই দিছো 3-4টা ইলাইচি আৰু দালচিনি আৰু ভাঙি দিছো এটা হুকান জলকীয়া এইখিনি এয়া অকণমান লৰাই এটা ধুনীয়া গোন্ধ অহাৰ লগে লগে ইয়াতে আগতীয়াকৈ পিছি থোৱা এয়া পিয়াজ কাজু পোস্তৰ
এই পেষ্টটো ঢালি দিছোঁ আৰু এই পেষ্টটো প্ৰায় 2 মিনিটমান লৰাই ল'ম ইয়াতে বিশেষ বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ ইয়াতে অকল আদা ৰচুন পিছা ব্যৱহাৰ কৰিম আৰু ইয়াতে মই আদা ৰচুন পিছা দিম এয়া আধা চামুচতকৈও কম ইয়াতে কিন্তু আদা ৰচুন বেছি ব্যৱহাৰ কৰিব নালাগে একেবাৰে অকণমানেই দিছোঁ আৰু এই আদা ৰচুন পিছাখিনি দিয়াৰ পিছতে এয়া 2 মিনিটমান ভালকৈ লৰাই লৈছোঁ যাতে আদা ৰচুনৰ গোন্ধটো যায়গৈ যাতে কেঁচা কেঁচা গোন্ধটো নাহে আৰু তাৰ পিছতে ওপৰৰ পৰা সোৱাদ অনুসৰি দিছোঁ নিমখটো এইটো টাইমত এবাৰ চেক কৰি ল'ব আৰু তাৰ পিছতে এয়া লৰাই লৈছোঁ অকণমান চাব এনেকৈ লৰাওঁতে তলৰ পৰা তেল উঠি আহিব মানে এইখিনি খুব ভালকৈ ফ্ৰাই হৈ গ'ল যি কাজু পোস্ত আৰু পিঁয়াজ আৰু অকণমান আদা ৰচুন দিছিলোঁ সেইখিনি এয়া তলৰ পৰা এনেকৈ তেল উঠি অহাৰ পিছতে ইয়াতে মই ঢালি দিছোঁ এয়া এই নাৰিকলৰ গাখীৰখিনি ইয়াতে কোনো পানী ব্যৱহাৰ নকৰোঁ আৰু এই গাখীৰখিনি ঢালি দিয়াৰ পিছত গাখীৰখিনি ভালকৈ উতলিবলৈ দিম আৰু এটা উতল অহাৰ লগে লগে ইয়াতে আগতীয়াকৈ ফ্ৰাই কৰি থোৱা মিছা মাছখিনি এয়া ঢালি দিম আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি দিব গেছটো একেবাৰে কম কৰি দিব আৰু কম কৰি পানি ইয়াতে এটা ঢাকন বন্ধ কৰি প্ৰায় 2-3 মিনিটমান গাখীৰখিনিৰ লগত মাছখিনি হ'ব দিব আৰু এই ৰেচিপিটো সঁচাকৈ বহুতেই টেষ্টি আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব এনেকুৱা সহজ ৰেচিপিবিলাক মই দিবলৈ আপোনালোকক ট্ৰাই কৰোঁ আৰু তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াতে মোৰ ওপৰৰ পৰা এয়া দিছোঁ অকণমান গৰম মছলা আৰু এয়া গৰম মছলা দি এনেকৈ লৰাই লৈছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি ৰাখিব যাতে গাখীৰখিনিৰ লগত মাছখিনি খুব ভালকৈ হয় আৰু একেবাৰে লাষ্টত দিছোঁ এয়া অকণমান ঘি আৰু ঘি দি পানি এয়া গেছটো বন্ধ কৰিছোঁ আৰু এবাৰ এইখিনি মিহলাই লৈছোঁ আৰু এয়া টেষ্টি মাছৰ ৰেচিপি একেবাৰে ৰেডি বনাবলৈ একেবাৰে কম সময় লাগে আৰু খাবলৈও বহুতেই টেষ্টি নিশ্চয় এবাৰ এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব আপোনালোকৰ সঁচাই ভাল লাগিব আৰু বাকী মোৰ চেনেলটো দেখাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ সকলোৱে ভালে থাকক